মানুবহিও আৰু সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাৰ ডবকা ভগিৰাম গাঁও ইয়াৰ বগিৰাম গাঁৱত কণ শিশুসকলে এনেদৰে নাচিছে আৰু গ্ৰাম্য অঞ্চলত আহিছে ডবকা ভগিৰাম গাঁও কি ক'বা আচলতে আজি বিহুৰ দিনা কি ক'বা বহুত হৈছে কিমান ধুনীয়া বহুত ধুনীয়া হৈছে কি ক'বা কোৱাচোন কি ক'বা অসমবাসী কি ক'বা বিহুটো বহুত ভালেই গৈছে হা প্ৰত্যেক ঘৰে ঘৰে গৈছে গাঁৱে গাঁৱে গৈছে প্ৰত্যেক ঘৰত গৈছে তোমালোকে এইটো কিহেৰে বনাইছা এইটো চাও কাঠৰ লগা বনাইছে কেনেকৈ বনাইছে এইটো বাঁহৰ লগত চাও এইটো কেনেকৈ বনাইছা তুমি বনাইছা এইটো কোনে বনাইছে এইটো কাকা বনাইছে তো আমাৰ কাকা হিকানে তোমাৰ কাকাই বনাইছে তোমাৰ নাম কি মোৰ নাম দিশা বাগলালি কোন ক্লাছত পঢ়া 3 ক্লাছত কোন স্কুলত ক্লাছ 2 কোন স্কুলত এনআৰআই পাব্লিক স্কুলৰ ছাত্ৰী কি ধুনীয়াকৈ নাচিছে আৰু ধুনীয়াকৈ কথা পাতিছে এইটো কি আনিছা এইটো কি ফ্লাক্স আৰু এইটো ডেক লৈ আহিছে কি ধুনীয়াকৈ নাচিছা কেইজন আহিছা মানুহৰ ঘৰে ঘৰে গৈছা কি ক'বা তোমাৰ ছাৰ বাইদেউসকলক কি ক'বা আৰু অসমৰ ৰাইজক কি ক'বা আজিৰ এই পবিত্ৰ দিনত বহুত ধুনীয়া হেপি টু বঢ়িয়া তোমাৰ নাম কি তোমালোকৰ গ্ৰুপ লিডাৰ কোন হয় এইকেইজন আছে গ্ৰুপ লিডাৰ কোন হয় তুমিয়ে নেকি গ্ৰুপ লিডাৰ তুমি বাস বঢ়িয়া তুমি তোমাৰ নাম কি ৰোহান বাগলাৰী আচ্ছা কিয় মানুহৰ ঘৰে ঘৰে যে নাচি বাগি ধুনীয়াকৈ নাচিছা সুন্দৰকৈ নাচিছা
ময়ো আকস্মিকভাৱে ময়ো আহি পাই গ'লোঁ কি ক'বা এনেকুৱা কিমানটা ঘৰত এনেকুৱা ধৰণৰ নাচিছে আজি সকলো ঘৰে সকলো ঘৰতে মানুহে মৰম কৰে মৰম কৰে মৰম কৰে ন মৰম কৰিছে বঢ়িয়া আৰু কিবা ক'বা নেকি হয় সেইদৰে গ্ৰাম্য অঞ্চলত এনেকুৱা ধৰণৰ পৰিৱেশ আজি বিহুৰ বিহুৰ দিনত উখল মাখল পৰিৱেশ গ্ৰাম্য অঞ্চলত আৰু বিশেষকৈ ক'ব লাগিব ঐতিহ্যমণ্ডিত হোজাই জিলাৰ ডবকা ভগিৰাম গাঁৱৰ এয়া সুন্দৰ পৰিৱেশ